মই শুই উঠিছোঁহে অলপ দেৰি আগতে। এজনী টিয়া মোৰ, সেইটো ইক', এইটো ভিক্টৰ। গেদা গেদা বুলি কৈ দিওঁ, আপুনি নখৰ সমান নহয় বুলি কৈ দিয়ে। বেয়া কথা নকৰিবি। এইটো কিষাণো আছে, মায়া আছে, মোৰ ষ্টুডিঅ'ত। সি আহি ওলালহি আহি। এতিয়া মই গধূলি জলপান অকণমান খাম, ৰুটি এখন খাম। গধূলি 12টা বাজিব। হা 10টা বাজিছে? নাই, এইটো মোৰ কাৰণে গধূলি। বেলেগ মানুহৰ কাৰণে ৰাতি হ'ব পাৰে, মোৰ কাৰণে গধূলি। আমাৰ কাৰণে তোৰ কাৰণেও নহয়, আপোনাৰ কাৰণে গ'লো। তই মই কাম কৰা দেখিলে তই বুলি হৈ যাবি, তই চুইচাইড কৰি দিবি। মা পাপা তাৰপিছত জেজি, সেইটো বেলেগ মানে সৰুৰ পৰা গান শুনি আহিছো। কেনেকুৱা জনৰ গান শুনিছো মই কৈ আছো। মা দেউতা মোৰ কাৰণে পাখি ভগৱান। পাখি এই মন, পাখি লগা মোৰ মন, পাখি মেলি যাউৰি। চবতছে চালিয়া কথা শুনকচোন, আপুনি ভগৱান। মই ভগৱান নহয়। আপুনি ভগৱান কোনে কৈছে? জেজি ভগৱান? No, 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 no. Who said that? That's a wrong thing. No, no, no. That's a wrong Don't thing say you're that. saying. সেইটো মই চবকে কওঁ যে মোক No, no. বহুতে কয় Jiji is a আপুনি ভগৱান। ভগৱান। ভগৱান নহয়, I'm not. একো নাই, আমি নৰ্মেল কথা পাতি আছোঁ। এইবাৰ পাৰ্থ আকৌ চিনেমাত এক্টিং কৰিব। মোৰ নতুন চিনেমা ৰৈ ৰৈ বিনালে ময়ো কৰিম নেকি? পাৰ্থ কৰিব। তোক ক'ৰবাত দিলেও পাৰি, কিন্তু মই চিন্তা কৰি চাব লাগিব। মই মানে ষ্টৰিটো এতিয়া বনাইহে আছো, স্ক্ৰিপ্টিং চলি আছে। মই তাৰমানে ক'ৰবাত মানে জাবৰ তাবৰ উঠোৱা টাইপ মানে কি যাব উঠাবি? দুখীয়া মানুহ ন। তোক দাড়ি চাৰি কাটি অকণ ধুনীয়া কৰিব লাগিব। হা লেতেৰা পেটাকে থাকিব লাগে, এনেকৈ নহ'ব। চিনেমাত চিনেমাত তেনেকুৱা নহ'ব। টিচাৰ ৰোল দি ধুনীয়া, খালি বেয়া কথা ক'ব নোৱাৰিব। হয়নে? বেয়া কথা গালি পাৰিব পাৰিব, একো নাই। ভালখিনি লওক, বেয়াখিনি নল'বা। এই জুবিন দাৰ দৰে মানুহ আছে নেকি অসমত? জান হাজাৰ আছে। এতিয়া গালি এতিয়া ময়ো পাৰোঁ, এতিয়া সি খালি বৰ বেলেগ ধৰণে গালি পাৰে। মই তাক সেইটোৱে বুজাই আছোঁ আজি যে গালি পৰা এটা ধৰণ থাকে। It's a different way to burst. Yeah, we need to burst. Yeah, it's a different way to burst. Indeed, we need. Yeah, so you'll have to know it. Like if you burst like anything. এতিয়া ভগৱানৰ পৰা শিকিম নে কাৰোবাৰ বেলেগৰ পৰা শিকিম? এইবোৰ ভগৱান চগৱান মই গছক বিশ্বাস কৰোঁ, গছক ভগৱান বুলি। গছটো আপুনিয়ে? মই এজোপা গছ হয় বাৰু। আপুনি এজোপা গছ, এজোপা গছ। মই নিজৰ গছৰ লগত মই ৰিলেট কৰোঁ, মই কথা পাতোঁ। আপুনি ইমান ডাঙৰ মানুহ। মই গছৰ লগত কান্দো, গছৰ লগত কথা পাতোঁ, আমি কথা পাতো বোলো, গালি পাৰোঁ। সেইটো বহুতে দেখি থৈছে আগতে। চ' গছে মোৰ কাৰণে মেইন। আৰু বেয়া কথা নকবি খালি দেই। ইয়াক ৰছী দি বান্ধচোন। কি বকি থাকো তাক লগাই কথা। চ' আজি ভিক্টৰ মোৰ লগত আছে আৰু বৰ ভদ্ৰকে আছে, ধুনীয়াকে আছে। একো অভদ্ৰামি কৰা নাই, একো উৎপাত কৰা নাই। সেইটো মোৰ লগত থকাৰ কাৰণে, মোৰ ভাইটি হিচাপে। চ' চবে মৰম কৰিব আৰু তাক মোৰ জুবিন দা মই তোৰে বাৰু দে, একো নাই। খালি ভালকে থাকিবি, ভাল হবি, ভাল মানুহক, আমাৰ নতুন জেনেৰেশ্যনক ভাল কথা শিকাবি, ভাল বস্তু শিকাবি, ভাল গান, ভাল চিনেমা, ভাল ৰৈ ৰৈ বিনালে আহি আছে, চবে চাব। ভিক্টৰ ঠিক নাই, তাক মই কাষ্ট কৰি দিব পাৰোঁ কিন্তু দেই, কোনোবা এটা কেৰেক্টাৰ। কিন্তু তাৰ লগৰ এটাই কৈছে তাক টিচাৰ কেৰেক্টাৰ এটা, টিচাৰে হয় বাৰু, কিন্তু ইয়াৰ নিচিনা টিচাৰ খুব কম আছে। Don't bark. Bark মানে কুকুৰ বুলি কোৱা নাই। মই আটাইতকৈ ভাল পাওঁ, মই কিন্তু মানুহতকৈ বেছি কুকুৰক ভাল পাওঁ। মোৰ গোটেই ঘৰখন কুকুৰ।
মই ৰিচেণ্টলি এখন চিনেমা চালোঁ, ইটছ কল্ড ডগ মেন, চবে চাব। ইটছ এ বিউটিফুল ফিল্ম এবাউট ডগছ। আৰু মোৰ গোটেই ঘৰখন কুকুৰে ভৰ্তি গোটেই। চ' বেছি দেৰি নকৰোঁ, আজি লগ পালোঁ, ভাল লাগিল, আকৌ লগ পাম। থেংক ইউ এণ্ড লাভ ইউ। Sure, love. ৱেইট ফৰ মাই নিউ ফিল্ম ৰু ৰবীনালে। ছেকেণ্ড কথা, মই জুবিন দাৰ ফিল্মত যে হিৰো হ'ব নোৱাৰো, এটলিষ্ট কুত্তা এটা হৈ কিনে ওলাব পাৰিব। কুত্তা হ'ব নালাগে ন, তোক বঢ়িয়া ভাল ৰোল এটা দিম জোৰ। দিলে। অঁ, ভিক্টৰি কেন কাম, ইয়া এভৰিবডি কেন বি এ এক্টৰ, ৰাইট। মই মিউজিচিয়ানৰ পৰা আহি ছিংগাৰ হ'লোঁ, তাৰপিছত কম্প'জাৰ হ'লোঁ, নহয়, নহয়। মিউজিক ডিৰেক্টৰ হ'লোঁ, আপুনি- তাৰপিছত এক্টৰ আপুনি হ'লোঁ, main কথাটো কোৱা নাই। ডিৰেক্টৰ হ'লোঁ। না আপুনি So ইমান it's a journey. আপুনি ইমান ধুনীয়া এইটো কোৱাই নাই। এই মই একো ধুনীয়া নহয় দে। আপুনি যে বম ধুনীয়া এইটো কথা কোৱাই নাই। হ'ব, তই এতিয়া মনে মনে থাক, মই কাটি দিছোঁ দেই। বাই বাই, লাভ ইউ অল।